Live to ni. Naglalaro ko sa Arctic Sulgo. Dik. Das. Ang din na dik chalo. Chalo. Adik tampang di. Pernah kok ketemu tong dem kan? কয় মানে এনেকা হ'ল কথাটো অসমীয়াতে কৈ দিছোঁ আমি ওচৰতে আমাৰ চতিয়ানা পথাৰ বগিজান তাতে ঘৰ আমি বেলেগ জেগাত আছিলোঁ লগৰ কেইজনমান ফোন কৰিলে যে এনেকা হৈছে তো দুৰ্ঘটনা তো আমি ৰাতিয়ে চাব আহিলোঁ কালি 12:30 বাজি আমি আহিলোঁ আহি ৰাতিপুৱা পাইছোঁ আৰু 3:30 বাজি পাই ইয়াতে থাকিছোঁ ৰাতি হৈ গ'ল একো চাব পৰা নাই সব তাৰপিছত দেখিছোঁ ইয়াতে একোৱেই নাই গোটেই খালি একদম কিবা জ্বলা বস্তুহে দেখিছোঁ আৰু এই পুলিচ প্ৰশাসনৰ মানুহবিলাক দেখিছোঁ লগত আপোনাৰ যিখিনি আমাৰ এনে 7:30 এনেকা ঘটনা হৈছে বুলি শুনিছে আৰু ইয়াতে 15 মিনিটমানটো ঘটনা হোৱাৰ পিছতো জ্বলি আছে পাইলটটো ঢুকাইছে বুলি কৈছে আমি গম নাপাওঁ সেইটো কেইজন ঢুকাইছে কেইজন আছে সেইটোতো নাজানো কিন্তু আমি জনাটো লোকৰ কোৱা মতেতো 2জন আছে বুলি কৈছে আমিতো গম নাপাম এইটোতো আমি মাত্ৰ চাব আহিছোঁ অলপ ওচৰ বুলি আৰু বস্তুটো কি কেনেকা কি হৈছে এইটো চাবৰ কাৰণেহে আহিছিলোঁ বিশেষকৈ এতিয়া আমাৰ ঘৰটো এনে ডিষ্টেঞ্চ বুলি ক'লেতো আপোনাৰ কিমান হ'ব 10 কিলোমিটাৰ হ'ব কিন্তু কিন্তু এই ঘণ্টাত বুলি ক'লে পাহাৰ উঠাটো প্ৰায় আপোনাৰ 5 ঘণ্টা ধৰক 5 ঘণ্টা একদম পাহাৰ ওপৰ কালা পাহাৰ এইটো কাৰ্বি ভাষা ক'লেতো ইংলং ইকপি কাৰ্বি লাংচুন এনে ইংলং ইকপি বুলি কয় এইটো পাহাৰ তো আমি আহিছোঁ এতিয়া পোহৰ হৈছে এতিয়া যাম আৰু ৰাতি হৈ গ'ল ন যোৱা সময় অহা সময়তো কিবা জছত আহিছে আৰু যোৱা সময়তো অলপ স্লপিং বেছিটো ন ভয় খাইছে সেইটো কাৰণে ৰাতিপুৱা যাম এতিয়াতো আমি আৰু যাব ওলাইছে ইমানেই ধন্যবাদ Dah. Hah? Ya? Kuma? Ito ta, naman din ma.